ব'লক আজি অলপমান নুমলীগড়ৰ পৰা বজাৰ কৰি আহোঁ। পিছে মই হৈছোঁ য়েলো ডাৰ্টি ফেলো। অ'কে মই ওলালো মোৰ মাংকি বেগটো লৈ নুমলীগড় বজাৰলৈ বুলি। পিছে নুমলীগড় কৈ মেলি পালোগৈ বিহৰা বজাৰ। তাত আকৌ এতিয়া চাকি বাতি পৰা আদি কৰি বহুত বস্তু ওলাই দেওবাৰ দিনটোত। দা কটাৰী কোৰ, আকৌ কাপোৰ আৰু আপোনাক কি কি লাগে সেইটো লিষ্টটো আপোনালোকে নিজে বনাই ল'ব বিহৰা অহা আগত। পিছে মই নেচা সূতাও ল'বলগীয়া হ'ল আৰু এইবোৰ ট্ৰাংকবোৰ কিমান দাম নাজানো। পিছে চেণ্ডেলবোৰ 100 পৰা 150, 50 টকা, 60 টকা সিমানলৈকে আছে। দামটো যে কওঁতে বহুতখিনিয়ে কয়, একদম মলত শ্বপিং কৰাৰ নিচিনা, কিন্তু দাম কমোৱাটো আপোনালোকৰ ওপৰত ভিত্তি কৰে। পিছে আপোনালোকে বিহৰা বজাৰত বাৰু বজাৰ কৰি পাইছেনে? আমি দুজনী ঘৰমুখী হ'লো। তাৰপিছত আৰু কি, টেবুলখনত গোটেইখিনি বস্তু মেলি দিলোঁ। আনিলোঁ কি নহৰু, আলু, পিঁয়াজ, ব্ৰকলি, সেয়া শুকান মাছ। মুঠতে 500 টকা এটা লৈ গ'লে আপোনালোকৰ মোনা ভৰ্তি হৈ আহিব, যদিহে আপোনালোকে বজাৰ কৰিব জানে। পিছে আজিলৈ ইমানে, বাই।